আমি আজি যাবলৈ ওলাইছো বালাজী মন্দিৰ ক'ত যাম আমি বালাজী মন্দিৰ আমি এতিয়া অকমান এনে ওলাই যাম বুলি ভাবিছো ঘৰত আৰু কিমান থাকিম ন সেইকাৰণে অকমান বুলো ফুৰিকে আহো আৰু কি কৰো হেতু মই আপোনালোকক দেখুৱাই যাম আৰু মই এইটো ক্লাছ 6 নে 7 তে যোৱা আৰু ইমান বছৰৰ মূৰত আজি মই গৈ আছো আকৌ তুমি আগতে গৈছা কি নাই যোৱা নাই গৈছা দেখোন মিছা হয় মাজে মাজে তেন্তে এতিয়া আমি যাওঁ আৰু আপোনালোককো দেখুৱাই গৈ থাকোঁ আমি হাতীগাঁও ভেটাপাৰা হৈ বেহাৰবাৰী ওলাই সিফালে চিধা এনেকৈ বালাজী ওলাইছিলোঁ আৰু সোঁফালেৰে যায় সৰু সজাই ষ্টেডিয়াম মই আপোনালোকক শ্ল' কৰি দেখাইছোঁ আৰু আমি আহি পালোঁ মন্দিৰ এইখন মন্দিৰৰ গেট হয় আমি গাড়ীখন ভিতৰলৈকে লৈ যাম তাত পাৰ্কিং কৰা জাগা আছে ভিতৰ ফালে ইয়াত কোনো টিকেট নেলাগে আৰু ইফালে সন্মুখ ভাগতে ফিল্ড আছে ডাঙৰ ফিল্ড মানুহ বহা জাগা আছে আৰু এয়া মন্দিৰবোৰ ফাইনেলি নামিলোঁ গাড়ীৰ পৰা দেখিছেনে চাৰিওফালে ইমান ধুনীয়া সেউজীয়া গছ গছনিৰে ভৰা এই খালী খালী জেগাবোৰ যে আছে এইখিনি চব গাড়ী পাৰ্কিঙৰ জেগা হয় আমি এতিয়া গৈ আছোঁ মন্দিৰৰ ভিতৰ ভাগত সেৱা কৰিব এয়া মন্দিৰখন চাওকচোন ইমান গ্ৰীনেৰীৰ মাজত আৰু সেই মেঘবোৰৰ সৈতে ইমান ধুনীয়া লাগিছে বগা বগা মাজতে বহুত ধুনীয়া লাগি আছে আৰু এই ঘাঁহবোৰ যে দেখিছে ঘাঁহবোৰ কিন্তু সিহঁতে দীঘল হ'ব নিদিয়ে সৰু অকণমান বাঢ়িলে সিহঁতে কাটি দিয়ে আৰু ইফালে ফটোশ্বুট হৈ আছে আৰু মন্দিৰৰ ভিতৰ ভাগত ফটো তোলা ভিডিঅ' কৰা এইবোৰ নিষেধ সেইবাবে মই আপোনালোকক দেখুৱাব নোৱাৰিম মন্দিৰৰ বাহিৰখিনিকে মই যিমান পাৰিছোঁ সেইখিনি আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ আৰু এইফালে চাওকচোন পোৱালিটো চশমা পিন্ধি বাপেকৰ সৈতে ফটো তুলি আছে আৰু এইখনে হয় মন্দিৰৰ মেইন দুৱাৰ ইফালেৰে সোমাই যাব লাগে আৰু ইয়াত কেতিয়া কি পূজা হয় চব লিখা আছে আৰু ইয়াত চেণ্ডেল থোৱা ঘৰ হয় সেৱা কৰি ওলাই আহিলোঁ ভিতৰ ভাগৰ পৰা এতিয়া প্ৰসাদ ল'ব গৈ আছোঁ এইটো প্ৰসাদ আমি কিনিব লাগে কিন্তু ভিতৰতো আগতে দিছিলে কিন্তু এতিয়া কৰোণাৰ কাৰণে সেইটো বন্ধ কৰি থৈ দিয়া হৈছে আৰু এইটো প্ৰসাদ আমি কিনিব লাগে আমি দুপেকেট লৈছোঁ এটা লাড্ডু আৰু এটা এইটো কিবা কুৰকুৰি বুলি কওঁ আমি সেইটো লৈছোঁ এয়া এই দুটা
তাৰপিছত আমি পূজা চূজা কৰি মেলি অকণমান বহিব গৈছোঁ ফিল্ডখনত। ফাৰ্ষ্টত যে দেখাইছিলোঁ ডাঙৰ ফিল্ডখন, তাত আমি বহিব গৈছোঁ। এতিয়া যে মানুহ দেখা যোৱা নাই বেছি, কিন্তু যে গধূলি সময়ত এনেকুৱা মানুহ হয় পূজা যেন লাগে। আপোনালোকক দেখুৱাম বাৰু, আমি গধূলিলৈকে আছিলোঁ যিহেতুকে সেইখিনি দেখুৱাম আপোনালোকক। আপোনালোকে চাই থাকিব শেষলৈকে। ইয়াত ঠাণ্ডা হাৱা আহে যিহেতুকে গছ গছনিৰে ভৰা, সেইকাৰণে চব ইয়াত ফুৰিব আহে। আৰু দূৰৰবোৰ আহে বাৰু দিনত নাহা নহয়, আহে, কিন্তু গধূলি ভাগত বহুত মানুহ হয় ইয়াত। চিট পাই গ'লোঁ আমি। চিট পোৱাই টান গধূলি হ'লে। এতিয়া অকণমান আছে বাৰু, এটা দুটা। আৰু ইফালে মাক জীয়েক ফটো তুলি আছে ইহঁতে। চাওকচোন ৰাস্তাটো ইমান ভাল লাগি আছে, আৰু ফিল্ডখন চাওক ইমান ডাঙৰ, মাজে মাজে গছ আছে। আৰু সেইবোৰ কি ৰঙা ৰঙা গছ নেজানো নামটো। বহুত ডাঙৰ হয় ফিল্ডখন। আৰু অকণমান গধূলি হ'লে নিজৰ ল'ৰা ছোৱালীবোৰক খেলাব আনে ইয়াত, দেখিব ৰ'ব অকণমান গধূলি হ'লে। আৰু ইফালে আমি এতিয়া লাড্ডু খাম, বাই অকণ ভাঙি দি আছে। এয়া মোৰ ভাগৰ লাড্ডুখিনি। এয়া চাওক লাহে লাহে ভিৰ হ'ব ধৰিলেই। ল'ৰা ছোৱালীবোৰক আনিছে মাক বাপেকহঁতে খেলাবৰ কাৰণে। দেখিছেনে ইমান ধুনীয়াকৈ খেলি আছে বাচ্চাবোৰে। আৰু সৌৱা যে দেখিছে বল খেলি থকা, এইবোৰ বল আপোনালোকে মন্দিৰৰ বাহিৰতে কিনিব পাব। মন্দিৰৰ বাহিৰত আছে বলৰ দোকান, নানিলেও কথা নাই আপোনালোকে। আৰু এইজনী বান্দৰৰ দৰে উঠিব গৈছে গছত। তাই বোলে বল নেখেলে, খেলিব মন নাই, গছতে উঠিব গ'ল এতিয়া। এতিয়া আমি ধোচা খাব যাই আছোঁ। গাড়ী পাৰ্কিংটো যে দেখাইছিলোঁ সেইখিনিতে ধোচা ষ্টলখন আছে, অকল ধোচাই পায় তাত। সেইটো আমি খাব যাই আছোঁ এতিয়া। আৰু এই প্লাষ্টিকটো মই পেলাব জেগা পোৱা নাই। এয়া এইখনে হয় ধোচা দোকানখন। বাই অৰ্ডাৰ দি আছে ধোচা। আৰু ইফালে কাষতে আছে মেনুখন, অনলি ধোচা পোৱা যায় ইয়াত। চাই লওক। ইয়াত আপোনালোকে বাহিৰতো বহি খাব পাৰে, আৰু ইফালে ভিতৰতো খাব পাৰে বহি। ভিতৰত মানে কি ৰুম নাই, এনেই টিং দিয়া আছে, তাত খাব পাৰে।
আমি বাহিৰতে বহি খাওঁ বাৰু। এয়া আহি পালে আমাৰ ধোচা। আমি খাইছোঁ প্লেন ধোচা, মই আৰু সৰু ভাগিনজনী, আৰু ডাঙৰ ভাগিনজনী খাব মছলা ধোচা। এয়া তাইৰো আহি পালে মছলা ধোচা, আৰু মাজতে সৰু ভাগিনজনী ধোচাটো পৰিব লৈছিলে তলত। খাই বৈ ল'লোঁ, এতিয়া আকৌ আমি অকণমান সময় বহিব যাওঁ ফিল্ডখনত। এতিয়া চাওক আপোনালোকে ৰাতিৰ ভিউ দেখিছেনে কিমান মানুহ হ'ল। তেতিয়া আমি আহোঁতে যে মানুহেই নাছিলে, কৈছিলোঁ নে আপোনালোকক গধূলি সময়ত বহুত মানুহ হয় বুলি, দেখিছে। আৰু মন্দিৰটো চাওকচোন ইমান ধুনীয়া লাগি আছে। মোৰ ইমান হাগৰ জোন অজা খাই গধূলি সময়খিনি যে কিবা পূজা পূজা যেনহে লাগি গ'ল। মোবাইল মোবাইল খানি মালা শুনা পূজা পূজা চাম দে ইটি জন ৰাখি চাগে দেখিছেনে এতিয়া ফিল্ডখন মানুহৰে ভৰ্তি হৈ গ'ল, বহা চিটে নাই। আমি অকণমান টাইমৰ কাৰণে তলতেই বহি দিছিলোঁ, কাৰণ তলত বহিব পাৰি, লেতেৰা নহয়, ইহঁত চাফা কৰিয়ে থাকে, সেইকাৰণে মানুহবোৰ তলতেই বহে, চিট নাপালে। এতিয়া আমি যাবলৈ ওলালোঁ ঘৰত। 7টা বাজিলে, বহুত টাইম বহিলোঁ আজি, আৰু 8টাত বন্ধ হয়েই মন্দিৰৰ দুৱাৰ। ইয়াত চাওক মানুহবোৰো লাহে লাহে গৈ আছে। আৰু এয়া ভাগিনজনীক বোলে এতিয়া বাবলছে লগা হ'ল। দোকানখন আছে বাহিৰতে গেটৰ, দেখিলে আৰু তাইক লগা হ'ল, কাৰণে লৈ ল'লে আৰু তাই এটা। আৰু এইবোৰ চব খোৱা বস্তুৰে দোকান বাহিৰত, কাপোৰৰ দোকান নাই দেই ইয়াত, চব খোৱা বস্তুৰে হয়। আৰু এইখনে হয় বালাজী মন্দিৰৰ গেট। চাওকচোন ইমান ধুনীয়া লাগি আছে ৰাতি। আৰু আমি আজি যিখিনি ফটো তুলিলোঁ সেইখিনি মই শেষত দি দিছোঁ, আপোনালোকে চাব নাপাহৰিব। আৰু আজিলৈ ৰাখিছোঁ, এইখিনিয়ে আছিলে আজিৰ মোৰ ব্লগটি। যদি ভাল লাগিলে তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। আৰু যদি আপুনি নতুন হয় মোৰ চেনেলটো, তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাব।